Good morning, dear students. আমি স্কুলত ক্লাছ কৰি থাকোঁতে আমি দুটা ভাষাৰ কথা পাঠ নম্বৰ 15 আৰু পেজ নম্বৰ হৈছে 49। তো আমি যোৱা ক্লাছত মানে স্কুলত ক্লাছ কৰি থাকোঁতে আমি দুটা ভাষাৰ কথাৰ প্ৰশ্ন উত্তৰসমূহ কৰিছিলোঁ নহয়নে? এয়া 1 নম্বৰ প্ৰশ্ন উত্তৰ সকলোখিনি কৰা হৈছিল ক্লাছত নহয়নে বাৰু? 2 নম্বৰ প্ৰশ্ন তোমালোকক মই হোমৱৰ্ক দিছিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ কৰিছা। আজি আমি 3 নম্বৰ প্ৰশ্নলৈ আহোঁ। বিপৰীত অৰ্থ প্ৰকাশক শব্দটোলৈ আস্তানা। এইখিনি মই কৰি দিম তোমালোকক। 4 নম্বৰ প্ৰশ্নটো অৰ্থ বুজি বাক্য সাজা। অৰ্থ বুজি বাক্য সাজা এয়া হোমৱৰ্ক থাকিল, তোমালোকে কৰি পেলাই মোক নিশ্চয় দেখাবা, ঠিক আছে? এনেকৈ এই চেপ্টাৰটো আমি ফিনিছ কৰিম। এইখিনি কৰিয়ে তাৰপিছত নেক্সট ক্লাছত অৰ্থাৎ কাইলৈ আমি নতুন চেপ্টাৰ আলোচনা কৰিম। আহা এতিয়া আমি এইখিনি কৰি লওঁ। এয়া মই বৰ্ডত কৰি দিছোঁ, তোমালোকে চাই চাই কৰিবা। দুটা ভাষাৰ কথা বিপৰীত অৰ্থ প্ৰকাশক শব্দটোলৈ আস্তানা। সৎ হ'লে কি হ'ব? অসৎ। জ্ঞানী মূৰ্খ। উষ্ণ শীতল। ৰজা ৰাণী। গৃহস্থ আলহী। শান্ত দুষ্ট। সাধু অসাধু। ঠিক আছে, আমি নেক্সট ক্লাছত আকৌ লগ পাম। ধন্যবাদ।